আপুনি আপুনি এক মাহৰ মূৰত গা ধুইছে আজি ভৰি চিঙি যোৱাৰ নিচিনা লাগিব। গুড মৰ্নিং গাইজ, ৱেলকাম টু মাই আনাদাৰ ব্লগ। আৰু আজি মই আহিছো টেঙাজুৰি গা ধুব কাৰণে। চাওক কিমান ধুনীয়া ভিউ। আমাৰ বড় চাবে পেন খুলি আছে গা ধুব, নাংটা হৈ আছে। এইফালে সঞ্জয় আছে, সঞ্জীৱ আছে, মই খালী বোতল লৈ থিয় হৈ আছো। আৰু নাম চামজাদু পাহাৰ। সাতটা পাহাৰ এক লগত লগ হৈ এইখন পাহাৰ হৈছে। আৰু এইফালে গলে চাহপাত বাগান দেখা পাব, অলপ পিছত দেখা পাব। এইফালে যাম, চাহপাত বাগান দেখা পাব। ইয়াতে আমি এতিয়া গা ধুম। আৰু এইটো চাওক ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া নেচাৰ, বহুত ধুনীয়া, বহুত ভাল লাগে। ইয়াতে আহিলে আপোনালোকে আহিব পাৰে। কঠীয়াতলিৰ পৰা অলপ দূৰত আছে। পানী ঠাণ্ডা কেনেকে কবি। গাইজ এতিয়া আমি গা ধুম, বহুত ঠাণ্ডা, লিটাৰেলি ঠাণ্ডা কেনেকে চাব বাৰু। আমি ফিলিং কৰি আছো বহুত ঠাণ্ডা দিনত। এই দুটা নামিছে, এতিয়া মই নামিম। কিমান দিন পিছত গা ধুই আছে? আজি আপোনাৰ 15 দিনৰ মূৰত গা ধুই কবি। একদম তামাম ঠাণ্ডা পানীত গা ধুই আছে। ঠাণ্ডা পানী ভাই। এইফালে চাওক বুক ডাউন চলি আছে। ডিফেন্সত যাব কাৰণে ৰেডি হৈ আছে, এক্সাৰচাইজ কৰি আছে। পানীৰ মাজত বুক ডাউন গাইজ, এনেকুৱা আপোনালোকে এক্সাৰচাইজ দেখাই নাই কেতিয়াও। চাওক এই চাওক, পানীৰ মাজত এক্সাৰচাইজ চলি আছে। বহুত ঠাণ্ডা ৰে ভাই। অ মাই গড, কি ঠাণ্ডা ৰে ভাই। ঠাণ্ডা পানী ইমান কলা কলা মানুহ গা ধুই আছে। গাইজ বহুত ঠাণ্ডা, লিটাৰেলি বহুত ঠাণ্ডা। ইমান ঠাণ্ডা পানী গুৱাহাটীতো পোৱা নাছিলো। আৰু তাকো চিন্তল চাবোন, চাবোনেও ঠাণ্ডা দি আছে ভাই। কি কৰিম, গা ধুবই লাগিব। মই কিন্তু ডেইলি ধুও, আৰু বাকী কেইটা বোলে 15 দিন পিছে পিছে ধুইছে, নাজানো দেই। মই কালি ধুইছো দেই। এই ৰাইজ, মই কালি ধুলো সৰস্বতী পূজা বুলি, কালি ধুই দিলো। কিন্তু আজি অলপ হেৰি হৈ আছে, ধুই ল'ম তবু। নেক্সটত আহিলে আকৌ এইটো একেবাৰে ওপৰত যাম যে, তাতে আমাৰ চম্বু ঘাট আছে। তাতে গলে পুৰা মানে আৰু কাজিৰঙা দেখা পাম। এই আমাৰ গা ধোৱা চলি আছে। এতিয়া মই ধুম কেনেকা ভাবি আছো, ধুম নে নাই। এইটো বোলে মই দেখাই কি হব ভাই। এতিয়া বাকীটো হল, সিহঁতে সামৰিলে। এতিয়া মই বা কেনেকা কি কৰিম তাকে ভাবি আছো। এয়া উপায় নাই, কৰিবই লাগিব। অলপ ঠাণ্ডা বেছি আৰু গতিকে এতিয়া উপায় নাই আৰু। কামটো শেষ কৰি আহিছো, কামটো শেষ কৰিলো। এতিয়া সঞ্জীৱ যাব, সি 15 দিন পিছত গা ধুৱে। নাই মই কালি ধুলো, কালি ধুইছে। কেনেকে ধুৱে সি জানিব। এই আমাৰ সঞ্জয়, এই গামছা নালাগে, আহি যা। জংঘলত সোমাই গলে হ'ল, বাথৰুম আমাৰ জংঘল। অকল সেই যুগটো আছে। যেতিয়া এলেহুৱা মানুহটো যাব, 15 দিন পিছত 2 দিন গা ধুইছে, এতিয়া যাব। মাঘ মাহত আজিয়ে লাষ্ট, বেয়া নাপাব ৰাইজ। আৰু গা নুধুব মাঘ মাহত, এইটোৱে লাষ্ট। মিছন চাকচেছফুল। হাত ভৰি ক'ত বিচাৰি ওলা, হাত ভৰি ক'ত আছে আছে আছে। কিবা এটা গুণ আছে। আপুনি 1 মাহৰ মূৰত গা ধুইছে আজি ভৰি চিঙি যোৱাৰ নিচিনা লাগিব। এতিয়া আকৌ এটা ভাল গুণ আছে কিবা ঠাণ্ডা বতৰত, সোমাই গলে আকৌ নালাগে। হৈছে, আহি যা। গল আহি যা। এতিয়া ইয়াতে এই পাথৰটা আৰু উঠ না ভাই, ঘৰত দেখাবি ক'ত গৈছিলে। ইয়াতে উঠা আছে না, আহিব পাৰি আছে না। ইয়াতে উঠ। এইটো পাথৰ, এইটো আমাৰ ওচৰৰ পাথৰটো। নপৰিবি তো, ক'ত পৰবি। ইমান ধুনীয়া পাথৰ, ইয়াতে বহিব কি পৰবি কিয়। গামছা গিলে ল, গামছা পানী ল'ম। এইটো ভাল নহবা, পৰা ল'ম পানী। সেই দোস্ত বড়ো আ যাও। গাইজ আমি গা পাত ধুলো। এতিয়া আমি তললৈ নামিম, বহুত ওপৰত আহিছো। এই তললৈ নামি নামি যাম এতিয়া। আৰু 1 ঘন্টা লাগিব, বহুত ওপৰত আহিলো। এবে তেল চেল লগোৱা নাই, ইমান টানি আছে মুখখন। গা ধুই কেনে পালি ইয়াতে? দেহাখনে পুৰা ঠাণ্ডা ঠাণ্ডা লাগিছে। দেহাখন ঠাণ্ডা ঠাণ্ডা লাগিছে। আজি 15 দিনৰ মূৰত গা ধুইছো, দেহা পাতত নালাগিব কি লাগিব। এ ভাই বান্দৰ কেনেকে বহিছে।
চবে খাই আছে আৰু বান্দৰে এনে চাই আছে প্লেচ চক পাথৰে পাথৰ গাইজ পানীয়ে পানী গছে গছ গাড়ীখন পাই গলো এতিয়া উঠো আৰু চেলফি এটা লৈ লোৱা এই ওপৰত গৈছিলো এই ওপৰত ইয়াৰ পৰা পানী ল'ম আমি এই পানীৰ কাৰণে টেঙা পানী বুলি কয় এইখিনি জেগাত পানী অলপ টেঙা টেঙা হয় গম পাব আপোনালোকে আহিব পাৰে হয় জানো টেঙা না বঢ়িয়া সালমানৰ ফিগাৰ লৈ বহি আছা তো ইমান ধুনীয়াকে ফিগাৰ বনাইছা কেতিয়াবা দিবি আৰু বুঢ়া বয়সত বিয়া পাতি লাভ নাই আৰু পাঁচ ছোৱালী এটা চাম নেকি ক ৰাইজৰ ছোৱালী ইয়াতে ক ভিডিঅ'ত ছোৱালী এজনী মোৰ কাৰণে চাব আপোনালোকে চবে ভগৱানৰ ঘৰত যোৱা টাইম হৈ গ'ল সময় নাই এইটো এনেকুৱা নকবি তই বয়স সময় নাই আৰু ভগৱানৰ ঘৰত যোৱা টাইম হৈ গ'ল আৰু তো ৰাইজ ই বৰলা হৈ আছে এতিয়াও তাৰ কাৰণে এটা ছোৱালী চাই দিব আপোনালোকে ভগৱানৰ আশীৰ্বাদে ভাল এটা ছোৱালী পাই যায় যে নি ঠিক আছে দিয়ক যাওঁ দে বাই বাই গাইজ আমি গাড়ীত আহি গলো জানুৱাৰী আৰু ডিচেম্বৰত আপোনালোকে জেগাই নাপাব বহুত ভিৰ হৈ থাকে এইখিনি বহুত ধুনীয়া প্লেচ হয় পাহাৰ আছে ৱাটাৰফল আছে চাহপাত বাগান আছে